টংলাৰ পানেৰীত বিটিআৰ গৰিয়ামৰীয়া দেশীয় ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট। বিটিআৰত গৰিয়ামৰীয়া দেশীয় উন্নয়ন পৰিষদ গঠন আৰু ভূমি অধিকাৰ সুনিশ্চিত কৰাৰ দাবীত আজি টংলাৰ নিকটৱৰ্তী পানেৰীত বিটিআৰ গৰিয়ামৰীয়া দেশীয় ছাত্ৰ সন্থাই 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে প্ৰশাসনক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। বিভিন্ন জাতি জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকৰে গঠিত বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ অবিচ্ছেদ্য অংগস্বৰূপ থলুৱা গৰিয়ামৰীয়া দেশীয় জনগোষ্ঠীৰ অৱদান সৰ্বজনবিদিত। 800 বছৰীয়া ইতিহাস বিজড়িত এই জনগোষ্ঠীকেইটা সাম্প্ৰতিক সময়ত অস্তিত্বৰ সংকট। সৰ্বদিশতে পিছপৰা অৱহেলিত জনগোষ্ঠীকেইটাৰ ন্যায় প্ৰাপ্তিৰ বাবে সময়ে সময়ে গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে চৰকাৰক দৃষ্টি আকৰ্ষণ কৰি আহিছে, কিন্তু বিটিআৰৰ ভিতৰত থকা এই জনগোষ্ঠীয়ে ভূমি অধিকাৰকে ধৰি বিভিন্ন সমস্যাৰে সহবাস কৰি থাকিব লগা হৈছে বুলি উল্লেখ কৰে। সেই উদ্দেশ্যে আজি বিটিআৰ গৰিয়ামৰীয়া দেশীয় ছাত্ৰ সন্থাই জাতিটোৰ সামগ্ৰিক উন্নয়নৰ বাবে সুকীয়া পৰিষদ গঠনৰ দাবীত 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে ক্ৰমে ওদালগুৰি জিলা গৰিয়ামৰীয়া দেশীয় ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিংকু আহমেদ, উপ-সভাপতি শামছুল হক, প্ৰচাৰ সম্পাদক মহম্মদ লতিফুল আলী আৰু তেলিয়াপাৰা আঞ্চলিকৰ সম্পাদক পিয়াৰ আশিকে। টংলাৰ পৰা অৰূপ বড়োৰ ৰিপৰ্ট, নিউজ 24 বড়োলেণ্ড। আমাৰ বিটিআৰ গৰিয়ামৰীয়া দেশীয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ আমি, যিহে আগন্তুক দিনত গঠন হ'ব লগা বিটিআৰ পৰৱৰ্তী চৰকাৰখনক আমি জনাব বিচাৰিছোঁ যে ইয়াৰ জৰিয়তে আমাৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিব লাগে, লগতে আমাৰ বিটিআৰ গৰিয়ামৰীয়া দেশীসকলৰ উন্নয়ন পৰিষদ আমাক অতি শীঘ্ৰে আমাৰ বিটিআৰ চৰকাৰখনে আমাক দায়বদ্ধতা ল'ব লাগে আৰু আমাৰ এইখিনি কৰণীয় কামখিনি আমাক বিটিআৰ চৰকাৰখনে আমাক অতি শীঘ্ৰে কাৰ্যকৰী কৰি দিব লাগে, যিহেতুকে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ গৰিয়ামৰীয়া দেশীসকলৰ ভূমিৰ অধিকাৰখিনি আমি সুচাৰুৰূপে এতিয়ালৈকে আমাৰ কোনো সুনিশ্চিত হোৱা নাই। তাৰ বাবে আমি আমি আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত ল'ব লগা হৈছে। ঠিক আছে, আপোনালোকৰ দাবীখিনি উত্থাপন কৰিলে ধন্যবাদ। To News 24 Bodoland, News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.